হেল্ল' বন্ধুসকল, এইটো ৰাস্তা আপোনালোকে চিনি পাইছেনে বাৰু? এইফালে দেখিছে, এইফালৰ পৰা গৌৰীসাগৰৰ ফালৰ পৰা এনেকৈ আহি এইফালে নামদাং হৈ যায়। তো ইয়াৰ ৰাইট ছাইডে এখন আছে আছাম স্পৰ্টছ দোকান। ইয়াতে সকলো ধৰণৰ স্পৰ্টছৰ বস্তু পোৱা হয়। তো আমি ইয়াতে বেট এখন কিনিম বুলি আহিছিলোঁ। আগতে গম পোৱা নাছিলোঁ, ভাইটি এজনে ক'লে, চ' ইয়ালৈ আহিলোঁ আমি। এতিয়া আপোনালোকক দেখাম। আহক এতিয়া প্ৰথমে আমি ওপৰলৈ উঠি যাওঁ, দেখাই আছোঁ আপোনালোকক দোকানখন। আৰু আপোনালোকৰ লগৰ বন্ধু বান্ধৱী সকলোলৈকে শ্বেয়াৰ কৰি দিব, যাতে ইয়াতে এখন দোকান আছে বুলি গম পায় আৰু এতিয়াৰ পৰা টাউনলৈ যাবৰ দৰকাৰ নাই, কাৰণ ইয়াতে সকলো বস্তু পাবই। তো আহক এতিয়া আমি দোকানৰ ভিতৰলৈ সোমাই যাওঁ। তো আপোনালোকে সকলোৱে চাই থাকক, যদিহে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ যিসকল বন্ধুৱে আপোনালোকক গম পোৱা নাছিলে এতিয়া গম পাব ভিডিঅ'টোৰ পৰা। তো এয়া চাওক, এইফালে বেট আছে, ইয়াত জোতা এইফালে আছে, এইফালে চোলা আছে, আৰু এইফালে কিনাৰতে ট্ৰফি থৈ দিয়া আছে। এয়া চাওক, এয়া ট্ৰফি আছে। তো ইয়াতে সকলো ধৰণৰ বস্তু আছে স্পৰ্টছৰ। আপোনালোকে কোনোবাই যদি ভাবিছে এনেকুৱা ধৰণৰ কিনিম বুলি, তো ইয়ালৈ আহিব পাৰে। এতিয়া টাউনলৈ যোৱা কোনো প্ৰয়োজন নাই আৰু ইয়াতে দেখিব সকলো ধৰণৰ বস্তু আছে। ইয়াতে স্পৰ্টছৰ যিমান দৰকাৰী বস্তু আছে সকলো আছে, বল বেট মানে সকলো আছে। আৰু এইফালে ৰেকেটো আছে, এইফালে দেখিছেই এইখিনি বেট, বহুত ধুনীয়া ধুনীয়া বেট আছে। এখন আমি ল'লোঁ বেট এখন, তো আপোনালোকক দেখাম বেটখন। প্ৰথমে আপোনালোকক দোকানখন দেখাই লৈছোঁ ভিতৰটো। চাই থাকক, যদিহে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কোনখন বেট ল'লি দিয়া এখন? এইখন চাওক, আমি লোৱা বেটখন এইখন। তো আপোনালোকে কমেণ্ট এটা কৰি জনাব কেনেকুৱা লাগিছে বেটখন। ধৰি দিওঁ বেটখন, ধৰি দিওঁ। মানুহ আছে নে দিবা? মানুহটো ল'লে কি হ'ব আকৌ? আজি মই কিনিলোঁ, কিনিছোঁ আজি। ইজনে কিনিছে দি আহিলে মা আকৌ হ'ব। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগৰ সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।